অসম বন্ধ, ভাৰত বন্ধ, দেশত লাগিল লণ্ড ভণ্ড। क्या हुआ सर? ये कैसे हुआ? ना जाने वो भाई ना जाने वो ये कैसे हुआ क्यों हुआ कुछ भी ना जाने वो। ए तेंदरे सब बात दियो का। ঠিক আছে দে ক্লাছটো আমি এতিয়া ধুনীয়াকে আৰম্ভ কৰো। ओके सर। মই প্ৰশ্ন কৰিম উত্তৰ দিবি। আমুকৰ ঘৰত আজি লোকেল চিকেন নাইবা গাহৰি মাংসৰ লগত ভাত খাইছে বুলি ক'লে আমি কেনেকে গম পাম? सर फेसबुकত মিনি ব্লগ চালে গম পাম যে হিহঁতৰ ঘৰত আজি লোকেল চিকেন খাইছে নে গাহৰি মাংস খাইছে। শুদ্ধ উত্তৰ পাৰিছ খুব সুন্দৰ হৈছে কাৰণ সিহঁতৰ ঘৰৰ বোৱাৰীজনীয়ে সদায় খানা আপডেট দি থাকে মিনি ব্লগত। শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, খগেনৰ সৌজনী বোৱাৰীকে যোৱাকালি শ্বিলঙত ফুৰিবলৈ গৈছিলা বুলি ক'লে আমি কেনেকে গম পাম? सर এইটো ফেসবুকত মিনি ব্লগ চালে গম পাম। একেবাৰে 100% শুদ্ধ উত্তৰ দিছ ল'ৰা তহঁত। সঁচাকে বহুত পাৰিছ উন্নতি হৈছে তহঁতৰ। সিহঁতৰ বোৱাৰীয়েকো আপডেট বিলাক দি থাকে বোলে যোৱাকালি তামুকত গলো আজি আমুকত গলো এচেট্টা। এহে স্যার ধন্যবাদ আপোনাৰ কাৰণেহে এইখন চাই আমি জানিবলৈ পাইছো। স্যার বহুত আকৌ কলো ধন্যবাদ। আপুনি নথকাহেঁতেন আমাৰ ইমান উন্নতি হ'লহেঁতেন জানো? কেতিয়াও নহলহেঁতেন পিতা, কেতিয়াও নহলহেঁতেন। মই কলো কেতিয়াও নহলহেঁতেন। মোৰ শিষ্য সদায় উন্নতি হয় দেই। ঠিক আছে, আকৌ এটা প্ৰশ্ন। স্যার সোধক। জোনালী ৰূপালী কনক সিহঁতৰ মনৰ কথা আমি কেনেকে গম পাম? ফেসবুকৰ ষ্টৰীত স্যার সিহঁত যদি বহুত সুখী হেপি হোৱা ষ্টেটাছ লগায়, সিহঁতৰ যদি মন বেয়া ষ্টেটাছ লগায়, হেয়া স্যার ষ্টেটাছ দেখিলে গম পাও কোন কেনেকুৱা। সব ফেসবুকৰ কামাল। বঢ়িয়া হৈছে খুব সুন্দৰ। পাৰিছ দে। এতিয়া কিছুমান শব্দৰ অৰ্থ কবি হ'ব? হ'ব স্যার হ'ব। অকে, প্ৰথম বৃষ্টি শব্দৰ অৰ্থ কি? মই ক'ব পাৰিম। ময়ো জানো। যদি স্যার মোকো ডাইৰেক্ট প্ৰশ্নটো সোধা হ'লে ময়ো ক'ব পাৰিলোহেঁতেন। তহঁতৰ এই উৎসাহ দেখি মই গম পাই গৈছো যে তহঁতৰ উন্নতি ডবল হৈছে। দে যোনে ক'লেও হ'ব, মুঠতে ক বৃষ্টি শব্দৰ অৰ্থ কি? দিয়ক স্যার ময়ে কৈ দিছো। বৃষ্টি শব্দৰ অৰ্থ হৈছে মহাজনৰ মাজুজনী ছোৱালী। এই উত্তৰ দিবলৈ তাৰমানে তহঁত ইমান আগ্ৰহী হা? বৃষ্টি মহাজনৰ মাজুজনী ছোৱালী। আমিও সাক্ষী আছো। হয় তো ঠিকে কৈছে। মহাজনৰ মাজুজনী ছোৱালীৰ নাম বৃষ্টি ছাৰ। গতিকে বৃষ্টি শব্দৰ অৰ্থ মহাজনৰ মাজুজনী ছোৱালী। তাকে তহঁতে ছোৱালীৰ নাম ঠিকে মনত ৰাখ, কিন্তু আচল বিলাক পাহৰি যাওঁ। এফালে কাণত ধুনীয়া এফালে উলিয়াই দিয়। আৰে বৃষ্টি মই বৰষুণৰ কথা কৈছো ভাই চাহাব। বৃষ্টি আমাৰ ফালে বৰষুণ চৰষুণ নাই যে এতিয়া। বোলো লোকে খেতি কৰি শেষে কৰিলে, আমাৰ ফালে বৰষুণ চৰষুণ নাই, বৰষুণে নাই, তাতে বৃষ্টিৰ কথা সুধিছে। ক'ৰ পৰা মনত পৰিব ছাৰ? লাটুপকে ঠাঁচ কৈ যোৱাকে। আৰে সেইটোৰ লগত এইটো সম্পৰ্ক কি? মুঠতে তহঁতে মানে এইবোৰ আৰু ওপৰে পেংলাই খেলি মেলি কৈ আচল বিলাক চব পাহৰি গৈছ। হ'ব নে মই নেক্সট সুধিছো, অখিল শব্দৰ অৰ্থ কি? অখিল শব্দৰ অৰ্থ হৈছে শিৱসাগৰৰ MLA। এইবাৰ MLA পাছত পৰিলিগে ন? তাকে মোৰে ভুল। কি শব্দ সুধিছো চাওকচোন। তকো অখিল বুলি ক'লে ইহঁতে অখিল গৈ কথাই মনলৈ আহি গৈছে আৰু চিধাই। কি কম সৰু ল'ৰা কথা। নামটো ছাৰ ওলালে তেতিয়া বিষয়টোকে আলোচনা কৰি দিওঁ। বহুতে মানে কৈ আছিলে বৰ্তমান যি উচ্ছেদ অভিযান চলি আছে তাত অখিল গগৈয়ে গৈছে, সিহঁতৰ দুখৰ সমভাগী হৈছে, তাৰ ওপৰত কিবা এটা ক'ব লাগে বোলে। আমি গাইজ কি কম, আপুনি কি ভাবে কমেণ্ট কৰিবচোন এই সন্দৰ্ভত, অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত। তাকে ময়ো কমেণ্ট বিলাক চাই আছো। অখিল গগৈৰ সন্দৰ্ভত কিবা বাংলাদেশী কথা কৈ আছে, বহুতে কৈ আছে।
তো যি কি নহওক আৰু আপোনালোকৰ মন্তব্যবিলাক শুনি মেলি আমি কিবা এটা ক'ম বুলি ৰৈ আছো আজি কিবা এটা ক'ব শেষ হৈছে যদি ছাৰ আমি ৰাইজৰ প্ৰশ্ন ফালে এবাৰ যাম পাৰি পাৰি কি প্ৰশ্ন আছে এজনে সুধিছে বোলে গাহৰি মাংসৰ ওপৰত কিবা এটা কওক ৱাও তহঁতৰ ফেভৰাইট মাংস গাহৰি মাংস ছাৰ কেৱল ফেভৰাইটে নে ফেভৰাইট হ'ল স্কুৱাৰ ফেভৰাইট প্ৰিয় গাহৰি মাংস হৈছে আমাৰ ফেভৰাইট কিনো কম গাহৰি মাংসৰ কথা ইট ইজ নট এ মাংস ইট ইজ আৱাৰ ইমোচন গাহৰি মাংস আকৌ তহঁতৰ ইমোচন কেতিয়াৰ পৰা হ'ল ছাৰ যেতিয়াৰ পৰা নেকি গাহৰি মাংসৰ সোৱাদটো পাইছিলো না এনেকা মজা ইজ খাবা যেন 2 কাঁহী ভাত গাহৰি মাংস পুৰি ভাজি যেনেকে হ'লেও চলি যায় হয়নে যেনেকে হ'লেও চলি যায় আৰে এইটো খুব ভাল কথা তাৰপিছত কি কবি তাৰপিছত হ'ব পাৰে আমাৰ ফালে গাহৰি মাংস কেজিত 400 খাই পইচা হৈ গৈছে সকলো ধ্বংস তথাপি যেন খাবলৈ এৰি দিয়া নাই আমি গাহৰি মাংস কিয়নো গাহৰি মাংস নট অনলি মাংস ইট ইজ আৱাৰ ইমোচন ইট ইজ ইয়ৰ ইমোচন কেনে আপোনালোকে কেনে পায় ছাৰ আপোনালোকে গাইছ কেনে পায় কোনোবাই যদি কয় এফালে পইচা 400 টকা আনফালে গাহৰি মাংস 1 কেজি কোনটো লবি মই কম গাহৰি মাংস লম ময়ো ছাৰ কোনোবাই যদি মোক অফাৰ দিয়ে এফালে গাহৰি মাংস 1 কেজি এফালে ব্ৰইলাৰ মাংস 5 কেজি কোনটো লবি মই কম গাহৰি মাংস লম আৰে গাহৰি পালে ব্ৰইলাৰ কি কোনে খায় চব 200 টকীয়া মাল আমি খাম 400 টকীয়া মাল কাৰণ গাহৰি ইজ নট অনলি মাংস ইট ইজ এন আৱাৰ ইমোচন ৰাইছ হৈ যাব নেকি গাহৰি মাংস কওঁতে গোটেই ইমোচন সোপাই ওলাই গৈছে তহঁতৰ দিলে যেন ইয়াতে ডকচি খাই পেলাব 5 কেজি মান বাপেকে কিমান খাই দিম আধা কেজা কাঁচা হ'লেই হ'ল ফিনিছ মানে বাৰু যি কি নহওক গাহৰি মাংসৰ লেকচাৰ বন্ধ হ'ল যদি আজি আমাৰ টাইম হৈছে ইমানতে টাইম হ'ল যদি হ'ল আৰু ছাৰ দৰ্শকে মনত পেলাইলে গাহৰি মাংস আজি খাবই লাগিব গাইজ আমিও খাংগে গাহৰি মাংস আপোনালোকে খাওক বাই বাই টাটা গুড বাই চৰি গুড নাইট